গুড মৰ্নিং হেপী বিশ্বকৰ্মা পূজা সকলোলৈকে সকলোৱে চাগে আয়োজনত লাগিছে ময়ো আয়োজনত লাগিছোঁ ৰাতিপুৱা 3টা বজাতে উঠি মাহ প্ৰসাদ দিয়ালোঁ আৰু এতিয়া ইয়া মাহ প্ৰসাদ ধুই আছোঁ 5 কেজিমান মগু হ'ব তাৰপিছত সকলোখিনি যা যোগাৰ কৰি যাম আৰু পূজা য'ত হ'ব আমাৰ প্ৰেছজন আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু সকলোৱে বিশ্বকৰ্মা পূজা ঘৰে ঘৰে পাতিছেই চাগে সকলোলৈকে শুভকামনা থাকিলে অকল যে ফোনটোতেই ব্যস্ত থাকোঁ বা ঘূৰি ফুৰোঁ বা ৰীল বনাওঁ সেইবুলি নাভাবিব আকৌ দেই বহুতখিনি কাম নিজেও কৰোঁ বিশেষকৈ পূজাৰ কামখিনি নিজে কৰিলে শান্তি লাগে গতিকে সকলোখিনি নিজে কৰিবলৈ চেষ্টা কৰোঁ কেনেকুৱা লাগিছোঁ পূৰা ৰেডি হৈ গ'লোঁ এতিয়া যাওঁ আপোনালোকক তাৰ প্ৰগ্ৰাম দেখাম কি আমি তাত কৰোঁ পূজাৰ সকলো আয়োজন হৈ গ'ল এতিয়া আৰু একো কৰিবলৈ নাই আমদালি দুডালমান গাঁঠিবলৈ আছে দুইজনীয়ে মিলি আমদালি দুডালমান গাঁঠিলোঁ এয়া এটা কেবিনত আমাৰ পোৱালি সন্থা পূজা কেতিয়া শেষ হ'ব ৱেইট কৰি আছে পূজা শেষে হৈছে এতিয়া আমি সকলোৱে নিৰ্মালি লৈছোঁ এতিয়া পোৱালীকেইটাক লৈ আহিছোঁ নিৰ্মালি ল'বৰ কাৰণে গোটেইকেইটা বহি লৈছে আৰু এই টিকলিজনী চাওকচোন ইমান ধুনীয়াকৈ ঠেলি ঠেলি আহি বহিছেহি মাজত বৰ মৰম লগা এজনী খুৱাইছোঁ যে প্ৰমাণটো ৰাখিছোঁ এনেই নহ'ব এয়া লেট লটিফ পাৰ্টিৰ সেৱা চলিছে দেৰিকৈ আহিছে যোৱাকালি কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ আলহী অতিথিৰ মাজতে পাৰ হৈ গ'ল আৰু আজি বাবাক বিদায় দিবৰে সময় আহিলে খুব দুখ লাগে এইখিনি সময় আকৌ আহিব অহা বছৰ 17 ছেপ্টেম্বৰত আহি গ'ল এতিয়া ন ভাষণৰ কাৰণে ওলাইছে নাই আমাৰ টিকলিজনী ওলোৱাই নে এতিয়াও ওলালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিছা নাই তুমি হয়তো আছে ঠিক আছে ওলাই এতিয়া মূৰ্তিটো তাতে ডান্স কৰিব লাগিব আকৌ কৰিবা নাই ডান্স কৰিব আছে আকৌ আৰু দুইটা কি ব্লু একেবাৰে ইউনিফৰ্ম এতিয়া সময় হৈছে আবেলিৰ 3টা বাজিছে কিন্তু ৰ'দ চাওকচোন একেবাৰে চকু মেলিব নোৱাৰি ৰাস্তাটো কিন্তু বহুত ধুনীয়া লাগে এইখিনি গৈ আৰু আজিতো স্পেচিয়েল ডে আজি ভাষণৰ দিন আহি ভাল লাগে এক্সাইটেড থাকোঁ মানে এইটো ৰাস্তাৰে কিমান অহা যোৱা কৰোঁ কিন্তু আজি এইটো বিশেষ দিন সকলোকে লগ ধৰি মই আহোঁ আৰু এয়া আমি ৰঙা নদী পালোহি মূৰ্তি উটোৱা জেগাটো পাই গ'লোহি পানী নাইকিয়াই হৈ থাকিলে ইমান জল্দি বৰষুণ নাই কাৰণে পানীও নাইকিয়া হৈ গৈছে পুৰা বজাৰ বহি গৈছে দেই ফুচকা খাবানে আইচক্ৰীম খাবানে কি খাবা লখিমপুৰৰ ৰঙা নদী ইয়াতে দুৰ্গা পূজা হওক কালী পূজা হওক বিশ্বকৰ্মা পূজা হওক মূৰ্তি উটোৱা জেগা হয় এইটো যোৱাবাৰ বহুত পানী আছিলে ইয়াৰ পৰা পানী আছিলে এইবাৰ পানীয়ে নাই বহুত গান চলিছে ইয়াত একো নুশুনিয়ে এয়া আমাৰ বিশ্বকৰ্মা বাবা নামিলে গাড়ীৰ পৰা পুৰা আমি আইলেণ্ডত আহিছোঁ ন আমি চাৰিওফালে পানী মাজত আহি গ'লোঁ
কেইটকাকৈ দিছে বাইদেউ? আচ্ছা, চাইটো নহয় জানো? হেৰি বৰ হেৰি হোৱা নাই নেকি? আচ্ছা, বছৰ আহে আৰু যায় আৰু স্মৃতিবোৰ থাকি যায় আমাৰ মনত। এটা বছৰ গ'ল, আকৌ আহিব। সকলোৰে ওপৰত যেন বাবাৰ কৃপা দৃষ্টি থাকে, সকলোৱে যেন কোনো বাধা বিঘিনি অপায় অমংগল নোহোৱাকৈ আৰু এটা বছৰ পাৰ কৰে খুব ধুনীয়াকৈ, তাৰে আশা কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং।